হেল্ল' এভৰিৱান, মই বেবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ ভাল, আশা কৰোঁ আপোনালোকৰো ভাল। এয়া ৰাতিপুৱাই আমি আহিলোঁ গুৱাহাটীলৈ যাম বুলি। এতিয়া বৰ্তমান 6টা বাজিছে। এয়া আহি আছোঁ আমি। মই আহিছোঁ যেতিয়া ভাবিছোঁ আপোনালোককো দেখাওঁ মইনো ক'ত যাম, কি কৰোঁ। আহক। এয়া আমি আহি পাই গ'লোঁ। অসমৰ অতি প্ৰাচীন কালৰ পৰা হিন্দু ধৰ্মৰ বিশ্বাসৰ অলেখ মন্দিৰ দেৱালয় গঢ়ি উঠিল। এয়া তাৰে এভাগ বৈশিষ্ট্যাশ্ৰম চাবলৈ আহিলোঁ। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, সোমাই আহিয়ে মনটো কিবা এটা ভাল লাগি গৈছে। বৈশিষ্ট্যাশ্ৰম গুৱাহাটী মহানগৰৰ প্ৰায় 12 কিলোমিটাৰ দূৰত অৱস্থিত মনোৰম সন্ধ্যাচল পাহাৰৰ অতীতত মনীষী বৈশিষ্ট্যদেৱে স্থাপন কৰিছিল বৈশিষ্ট্যাশ্ৰম। ইমান ধুনীয়া মনমোহা পৰিৱেশ, ভাল লগা ঠাই। চাওকচোন, গোটেই পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, ইমান শান্তি, ইমান ভাল লগা নহয়। আহিয়ে কিবা এটা মনটো ভাল লাগি গৈছে। প্ৰথমে সেৱা কৰি লওঁ। এয়া আহি আছোঁ, চাওকচোন, মানে দেখিলে কিবা এটা মনটো ভাল লাগি যায়, বিৰাট মনটো শান্তি লাগি গৈছে। এয়া আহি আছোঁ। সেৱা কৰি হৈ গ'ল। তাৰপিছত আৰু গোটেই চাৰিওফালটো মানে দেখাবলৈ চেষ্টা কৰিম। আৰু মই নিজেও চাই ভাল পাওঁ, এনেকুৱা পৰিৱেশত থাকি ভাল পাওঁ, বিৰাট ভাল লাগে। গতিকে গোটেইফালে আৰু ঘূৰি চাই আছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া দেখিছেনে, ইয়াতে এনেদৰে সেৱা কৰিব পাৰে। বহুত ভাল লগা আৰু গোটেই পৰিৱেশটো শান্ত, বহুত ধুনীয়া। ইয়াত সন্ধ্যা, ললিতা, কান্তা জলধাৰাৰ পবিত্ৰ জলধাৰাৰ ত্ৰিবেণী সংগম। বৈশিষ্ট্য মুনিয়ে এই আশ্ৰম পাতিছিল বুলি বিশ্বাস কৰা হয়। গোটেই পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, ইমান ভাল লগা নহয়। পানীৰ শব্দ মানে শুনিবলৈ ইমান ভাল লাগে, ইমান ভাল লাগিছে নহয়। বৈশিষ্ট্যমুনি হ'ল ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি কৰা 9জন বিদ্য জ্ঞানী মানস পুত্ৰৰ এজন। তেওঁ মহান অগাধ পণ্ডিত, সৎ আৰু মহৎ মুনি আছিল। বৈশিষ্ট্যাশ্ৰমৰ বিষয়ে মোৰ যিখিনি জ্ঞাত সেইখিনি মই কৈ গৈছোঁ, আৰু বহুত আছে ইয়াৰ ওপৰত ক'ব লগা, জানিব লগা। তথাপিও মই যিমানখিনি জানো তাকে ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া যে মূৰ্তি দুভাগ, ইমান মোৰ ভাল লাগিছে নহয়। এয়া চাওকচোন, পৰিৱেশ ইমান ধুনীয়া। অঁ হয় হয়, ঠিক কথা কৈছে সি ঠিক কথা কৈছে। পানী চুই পেলাই সেৱা কৰিব দিছে, পানী চুই সেৱা কৰিব দিছে। সি যে জানিছে। এয়া দেখিছেনে, ৱালত যে মূৰ্তি কেইভাগ আছে। তাকে দাদাক সুধিছোঁ কি হয়।
ভাল লাগিছে, বুজাই দিছে। চাই চাই আহিছোঁ আৰু বিৰাট সুন্দৰ, বিৰাট ধুনীয়া। এয়া আহি আছোঁ গাড়ীৰ ওচৰলৈ। ইয়াৰ পিছত আমি গুৱাহাটীত ক'ত যাম, কি কৰিম, কি চাম আপোনালোকক দেখাম, কিন্তু মই এইটো ভিডিঅ' এইখিনিতে শেষ কৰিম। গুৱাহাটীৰ প্ৰথমটো খণ্ডৰ ভিডিঅ' মই ইয়াতে শেষ কৰিম। দ্বিতীয় খণ্ডটো দেখা পাব, আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। যদি মোৰ প্ৰথম খণ্ডৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব। দ্বিতীয় খণ্ডৰ ভিডিঅ' অহালৈকে বাই বাই।